हेलो एवरीवन, मैं तृष्णा। आशा करूँ आपलोक सकलोरे खबर खूबेই ভাল। मैं आज आपलोकলৈ বুলি লৈ আহিছোঁ এটি অডিঅ' ডায়েৰী। কথা বিকাশ কুৰ্মীৰ। মাক দেউতাকৰ এজনী ছোৱালী, ল'ৰা এটা। ছোৱালীজনী ডাঙৰ, হোষ্টেলত থাকি ইউনিভাৰ্চিটিত পঢ়ে। মাক দেউতাকক ফাঁকি দি ঘৰৰ পৰা বহুত টকা লৈ যায়, কিন্তু তাই ঘৰলৈ ঘূৰি আহোঁতে ভাইটিলৈ বুলি কিবা এটা নহ'লে কিবা এটা লৈ আহে, খালী হাতত নাহে। তাই এজনী ভাল জীয়ৰী নহ'লেও খুব ভাল ভগ্নী হোৱাটো চিয়ৰ। বান্ধৱী হিচাপেও বহুতেই ভাল। এদিন সন্ধিয়া 7টা মানত তাইৰ ৰুমমেটজনী মূৰ ঘূৰাই পৰিল। হোষ্টেল অথৰিটিৰ পাৰ্মিশ্যন লৈ লগৰ এজনীৰ সৈতে তাই বান্ধৱীজনীক হস্পিটেলাইজ কৰিলে। ডক্টৰে চেক কৰি মেডিচিনৰ প্ৰেছক্ৰিপশ্যনটো লিখি দি ইমিডিয়েট আনিবলৈ ক'লে। তাইৰ লগৰজনী পেচেণ্টৰ লগত থাকিবলৈ কৈ তাই মেডিচিন আনিবলৈ ওলাই গ'ল। ডক্টৰে 7টা মেডিচিন লিখি দিছিল, কিন্তু মেডিকেলৰ সন্মুখৰ ফাৰ্মাচীত মাত্ৰ 4টা মেডিচিনহে পালে, আৰু বাকী 3টা মেডিচিন মেডিকেলৰ সন্মুখৰ এখনো ফাৰ্মাচীতে নাপালে। আৰু সেই নোপোৱা মেডিচিনবোৰ বহুত আৰ্জেণ্ট আছিল। তাই মেডিচিন বিচাৰি বহুত দূৰ পাই গ'ল। শেষত প্ৰায় 12 কিলোমিটাৰ অতিক্ৰম কৰি সেই দূৰৰ ফাৰ্মাচীত মেডিচিনবোৰ পালে। তাই গমকেই নাপালে যে তাই কিমান দূৰ খোজকাঢ়ি আহিছে। বহুত ৰাতি হ'ল, প্ৰায় 11:30 মান হৈছিল। মেডিকেললৈ উভতি যাবলৈ ৰাস্তাত এখনো গাড়ী চলাচল কৰা নাই। নিৰুপায় হৈ তাই খোজকাঢ়িয়ে যাব ধৰিল। 1 কিলোমিটাৰ গ'ল, জনশূন্য ৰাজপথ। হঠাতে পিছফালেদি কেইটামান ল'ৰা বাইক লৈ আহিল। এটা ল'ৰা তাৰ ওচৰত ৰ'ল আৰু বাকীকেইটা আগুৱাই গ'ল। ল'ৰাটোৱে তাইক সুধিলে, ইমান ৰাতি হ'ল, ক'ত গৈছা? তাই ক'লে, মেডিকেললৈ যাওঁ, আৰ্জেণ্ট মেডিচিন কেইটামান নিবলৈ ফাৰ্মাচীলৈ আহিছিলোঁ। ল'ৰাটোৱে ক'লে, মোৰ লগত বাইকত ব'লা, মই আগবঢ়াই আহোঁ। তাই ক'লে, হ'ব, মই মেনেজ কৰি ল'ম। ল'ৰাটোৱে ক'লে, ইয়াৰ পৰা মেডিকেল প্ৰায় 11 কিলোমিটাৰ দূৰ, মেডিকেল পাওঁতে বহুত ৰাতি হ'ব। ল'ৰাটোৱে তেনেকুৱা তাৰ ল'ৰাটোৰ লগত বাইকত যাবলৈ সন্মতি হ'ল। 2 কিলোমিটাৰ গৈ বেলেগ ৰাস্তাত যাবলৈ ধৰিল ল'ৰাটো। অচিনাকি ৰাস্তাইদি যোৱাত তাই ল'ৰাটোক সুধিলে, এইফালে ক'ত গৈছা? মইতো মেডিকেলহে যাম। ল'ৰাটোৱে ক'লে, মই শ্বৰ্টকাট ৰাস্তাইদি তোমাক মেডিকেললৈ লৈ গৈ আছোঁ। এনে কৈ তাইক নিজৰ ৰাস্তাইদি লৈ গ'ল, আৰু বাকী ল'ৰাবোৰ তাত একগোট হৈ ৰৈ আছিল। তাৰ পাছত কি হ'ল সেইটো চাগে কোৱাৰ দৰকাৰ নাই। সেই নৰপিশাচ কেইটাৰ পৰা এক মুহূৰ্ততে উলংগ হৈ পৰিল কাৰোবাৰ জীয়াৰী, ভগ্নী, বান্ধৱী। তাই বহুত চিঞৰিলে, কিন্তু কোনে শুনি পাব সেই চিঞৰবোৰ? সেই নিজান ৰাস্তাত তাই সেই চিঞৰবোৰ পিছদিনা গৈ নিউজ পেপাৰৰ শিৰোনাম হ'ল, টেলিভিছনৰ নিউজ হ'ল। মুহূৰ্ততে সকলো শেষ হৈ গ'ল। 2 দিনমান জোৰ সমদল, কেণ্ডেল মাৰ্চ হ'ল। তাৰ পাছত সকলো পাহৰি গ'ল। এনেকেই চলি যাব। আকৌ ওলাব নতুন ৰেপ কেছ। নাজানো কেতিয়া শেষ হ'ব মানুহৰ ৰিক্ত মানসিকতাৰ আকৰ। ইয়াৰ বীজ শিপাই আছে কিছুমান ভণ্ড পিশাচৰ মগজুত। পিছদিনা নিউজত খবৰ পাই মা দেউতা আৰু ভাইটিয়ে কান্দিব ধৰিলে। ধৰ্ষণকাৰী সেই নৰপিশাচবোৰক গ্ৰেপ্তাৰ কৰিলে, কিন্তু ফাঁচিহে কেতিয়া দিব গম পোৱা নাই। তাইক হস্পিটেলৰ পৰা ঘৰলৈ লৈ অনা হ'ল। এই ভণ্ড আৰু নিজ সমাজে তাইক যি টি অশ্লীল শব্দৰে গালি পাৰিব ধৰিল। ঘৰৰ পৰা ওলাবই নোৱাৰে। তাই ওলালেই ওচৰৰ মানুহবোৰৰ মুখবোৰ ষ্টাৰ্ট হৈ যায়। এই ভণ্ড সমাজখনে তাইৰ ঘৰখনক এঘৰীয়া কৰিব বিচাৰে। লাহে লাহে তাইৰ বিয়াৰ সময় ওচৰ চাপিল। তাইক কোনো ল'ৰাই পচন্দ নকৰিলে। কোনোবা ল'ৰাই পচন্দ কৰিলেও ল'ৰাটোৰ মাক দেউতাকে তাইক একচেপ্ট নকৰে। লাহে লাহে তাইৰ বয়স বাগৰিব ধৰিল, আৰু তাইও ঘৰখনত বুজা হৈ থাকিব নিবিচাৰিলে। এদিন পুৱাই তাই কাকো নোকোৱাকৈ ঘৰৰ পৰা ওলাই গ'ল। লাহে লাহে সন্ধ্যা নামিল। মা দেউতা ভাইটিয়ে ভাবিলে তাই ঘূৰি আহিব বুলি, কিন্তু তাই ঘূৰি নাহিল।
দেউতা বিচাৰি ওলাই গ'ল। বহুত বিচৰাত তাইক মোৰ ওচৰৰ গছ এজোপাত ওলমি থকা দেখা পালে। দেউতা ভাগি পৰিল। সেই নৰপিশাচ আৰু এই ভণ্ড সমাজখনে তাই হত্যা কৰি পেলালে। এনেদৰে আত্মহত্যা কৰা আমাৰ সমাজত, আমাৰ ৰাজ্যত, আমাৰ দেশত আৰু এই পৃথিৱীত কিমান হ'ব বাৰু? কিমান ছোৱালী জীৱন এনেকে বাৰু ধ্বংস হৈছে। So please don't teach girls what they should do. Teach boys what they should not do. Please.